জুনমণি ৰাভাৰ গোপন কাহিনী পোহৰলৈ আহিছে। কি হ'ল আপুনি ইমান আমাক দিবলকে বহি আছে? কি কবি উপায়, কালি লগৰ এটা ভাগৰ মোবাইলটো লৈ পেলাই ফেচবুকটো খুলি চালোঁ। আৰু অকল আমাৰ এছাই জুনমণি ৰাভা বাইদেৱে কৰুণ মৃত্যুৰ কথাই অকল বহুত কথাবিলাক পোহৰলৈ আহিছে নহয় ধুনা। হয় নেকি বাইদেউ? তাৰ কাৰণে মই ৰাতি শুবই নোৱাৰিলোঁ। এতিয়া মই সেই তাৰ মানে তেওঁৰ শুৱনিত এছাই জুনমণি ৰাভাৰ শুৱনিত মই এটা গীত লিখিছোঁ। এইটো আপুনি ভাল কামে কৰিছে আকৌ বাইদেউ। মই অকণমান গাই দিওঁ, তই শুনিবি নেকি? মই শুনাটো বাদ দিয়ক বাইদেউ, আমাৰ গোটেই অসমবাসীয়ে শুনক। তেতিয়া তই শুনি ল দেই ধুনা, তই কেনেকুৱা হৈছে কিন্তু পাছত কবি আকৌ দেই ধুনা। আপুনি দিয়কচোন বাৰু এচাত লগাই দিয়ক, আমি শুনি লওঁ বাৰু কেনেকুৱা হৈছে, তাৰপিছত মই আপোনাক ক'ম বাৰু। অসমৰ চুকে কোণে জনতায়ো চুপিলে, ৰাতি 1:30 বজাত জুনমণি ৰাভাই কৰুণ মৃত্যু সাৱটিলে। গাঁৱে নগৰে চহৰে বুৰবুৰ বাৰবাৰ কৈ ওলালে, এছাই জুনমণি ৰাভাৰ পৰ দুৰ্ঘটনা নহয়, দুৰ্বৃত্তই মাৰি পেলালে, মাকে কৈ মাৰি পেলালে। জুনমণি ৰাভাৰ গোপন কাহিনী পোহৰলৈ আহিছে। গাড়ী চলাওঁতে কাষৰ চিটত কোনো বহি আছিলে, এই গোপন কাহিনী গোপন হৈ ৰবনি ফাদিল হ'ব লাগে। মোৰে মামা ৰাইজৰে মামা ফাদিল হ'ব লাগে, আচল গোপন কাহিনী ফাদিল হ'ব লাগে। বাইদেউ একদম মজা মজা ধুনীয়া দিছে বাইদেউ, একদম বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মইতো চেয়াৰ এটা মাৰিমেই আপোনাৰ, আৰু আমাৰ অসমবাসীয়েও কিন্তু চেয়াৰ এটা মাৰি দিব দেই বাইদেউৰ কাৰণে। বৰ ধুনীয়া কিন্তু গান বনাইছে দেই, মজা লাগিছে, মই কিন্তু ভাল পাইছোঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট এটা কৰি নিশ্চয় জনাব বুলি আশা থাকিলে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু নতুন যদি কোনোবা আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আহিবলগীয়া ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তো সিমানে কৈছোঁ, আৰু আজিলৈ বাই বাই, টাটা, জয় হিন্দ।